ৰেডি হৈ গ'লো গাইজ। তো এতিয়া যাই আছোঁ বঢ়িয়াকৈ মইনাপুখুৰী। আজি ধুনীয়াকৈ সোমবাৰ, প্ৰথমটো সোমবাৰ। তো বলক পাপাক দৰ্শন কৰি আহোঁ। চব ধুনীয়াকৈ বগা চোলা পিন্ধি লৈছোঁ, যিহেতু মন্দিৰৰ গিলে অলপ বগা বগা পিন্ধিব লাগে। তো বলক গাইজ। আহি পালোঁ গাইজ মইনাপুখুৰী। চাওক আমি এইকেইটা আহিছোঁ, ওলাওকেইটা দৰ্শন কৰোঁ। চাইকেল লৈছোঁ 3টা, আমাৰ চিমানটা লৈছি 5টা লৈছি। যাই আছোঁ আৰু ইয়াতে লগাই দিওঁ। চব না গাইজ, কি মজা ভিউ। আমার মানবে টিকলি এটা লেছি উঠা পারা নাই। চব গাছ আজি প্রথমবার তো গাছ বহুত মানুষ হয়েছে। চাওক আমিও আইছো। নমস্কাৰ। এতিয়া আহি কিনে ইমান দূৰত আহি কিনে কষ্ট কৰিব লগা দৰকাৰ নাই নকা কিয়? মই উল্টা কাইলো আমি উল্টা নহয়, আমি পাল্টাই মানুহ। চাৰিটাহে ভাল দেখা পাইছি। নাইচ। ইমানে ভৱিষ্যতৰ হেৰিটোও লৈ আছে, এতিয়া এক্সপিৰিয়েঞ্চ কৰি আছে। এইটো হৈছে মইনাপুখুৰী। বিখ্যাত মেইন গুহা বহুত ভিতৰত আছে বোলে।